হাই ফ্ৰেণ্ডছ, মই নাজমুল হক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মনবক্সলৈ। বহুদিন পিছত আহিছোঁ। বহুদিন মই এনেকুৱা ভিডিঅ' বনোৱা নাছিল। কিবা কিবি আগৰে মোৰ IT অসমত বনোৱা ভিডিঅ' আছিলে। চ' সেইখিনি এইকেইদিন আপলোড কৰি আছিলোঁ কাৰণ মোৰ অলপ বেমাৰ হৈ আছিল। তো বেমাৰো ভাল পালোঁ। প্লাছ ফাইনেলি আপোনালোকৰ বাবে ছাৰপ্ৰাইজ বা মোৰ চেনেলটোৰ বাবে ছাৰপ্ৰাইজ। মোৰ নকওঁ একো। এইটো আহি গ'ল। মই যোৱাকালি এইটো লৈ আহিলোঁ। চ' আপোনালোকে নেক্সট ভিডিঅ'বিলাক মোৰ এইটো হেৰিৰ পৰাই পাই যাব, কেমেৰাৰ পৰা পাব। তাৰপিছত মই আজি আপোনালোকক দেখাম মই কেমেৰাটো কি কেমেৰা কিনিলোঁ আৰু কেনেকুৱা ফিচাৰ্ছ আছে, ক'ৰ পৰা কিনিছোঁ, গোটেই ডিটেইলছ দেখাম। চ' ফ্ৰেণ্ডছ ব'লক আগবাঢ়ো। এইটো হৈছে আপোনাৰ নিকনৰ D5600 মডেল। চ' এইটো 2016 মডেল, এতিয়া লেটেষ্ট মডেল নহয় বাৰু। লেটেষ্ট মডেল নহয় যদিও তথাপিও মই লৈছোঁ। কিয় লৈছোঁ সেইখিনি আপোনালোকক জনাই আছোঁ। তো মই এইটো প্ৰথমতে আপোনালোকক খুলি দেখাম। মই খুলিছোঁ অলৰেডি। যোৱাকালি আনিছোঁ যাতে খুলিটো আনিম ন। তো মই খুলি আনিছোঁ। চ' আপোনালোকক মই এতিয়া আৰু একবাৰ খুলিম, পেকিং কৰিছোঁ আপোনালোকৰ কাৰণে দেখুৱাৰ কাৰণে। চ' পেকিংটো এনেকৈ খুলি দিলোঁ, খুলি গ'ল। কি আছে গোটেই ফিচাৰ্ছ আপোনালোকক দেখাই আছোঁ। প্ৰথমতে কিবা কিবি অলপ মেনুৱেল দিছে। মেনুৱেলখিনি আপোনালোকে পঢ়ি চাব পাৰে। তাৰপিছত এইটো ছাৰ্ভিচ চেণ্টাৰ ক'ত আছে নিকনৰ। চ' গোটেই আছে ইয়াতে। তাৰপিছত এইখন আছে দোকানৰ পৰা অহা ৰিচিপ্ট। মই অফলাইন কিনিছোঁ দেই, অনলাইন কৰা নাই। অনলাইন অলপ কিবা কিবি প্ৰব্লেম আহে অনলাইন কৰিলে। মেইনলি পিছত মানে যিটো কি বুলি কয় ৱাৰেণ্টি থাকে। ৱাৰেণ্টি থকাৰ পিছত বেলেগ কিবা এটা প্ৰব্লেম হ'লে সেই প্ৰব্লেমটো ছল্ভ কৰাৰ কাৰণে বহুত হাবাথুৰি খাব লাগে বোলে। তো সেইকাৰণে মই অনলাইন নিকিনিলোঁ, অফলাইনে কিনিলোঁ। পাই গ'লোঁ কম দামত গুৱাহাটীতে। তাৰপিছত আপোনালোকৰ এইবিলাক মেনুৱেল কিবা কিবি দিছে। তাৰপিছত ইয়াতে এখন বম মেনুৱেল দিছে, যিখনত আপুনি কেমেৰা কেনেকৈ চলায়। যদি আপুনি কেমেৰা চলাবই নাজানে একেবাৰে, তো ফাৰ্ষ্টৰ পৰা এইখিনি গোটেই পঢ়ি ল'ব, আপুনি কৰি থাকিব। তো এইখন থাক। এতিয়া আহিলোঁ, চাওক কেনেকৈ জাপি ভৰাইছোঁ। এনেকৈয়ে জাপা আছিল, তো মই অলপ জাপি দিলোঁ আৰু উল্টা পাল্টাকৈ। এইটো হৈছে মোৰ নিকন D56 পেকেট। তো এইটো থাকক। তাৰপিছত ফিটা একডাল আছিল, ফিটাডাল বেলেগকৈ আছিল। তো মই লগাই দিছোঁ ফিটাডাল, যিহেতু মই ইউজ কৰিছোঁ অলৰেডি। এনেকৈ আহে নিকনৰ বডিটো। এইটো আপোনালোকে চাই ল'ব পাৰে। ইফালে লেখা আছে D56। তাৰপিছত এইটো লেন্সৰ কেপ, ডিছপ্লে। তো এইটো থাকিল ইয়াতে। নেক্সট আহিল লেন্স আপোনাৰ দুই প্ৰকাৰৰ আহে। কম্বো পেকেজ ল'লে দুটা আহে, আৰু এইটো মই ছিংগল লৈছোঁ, কম্বো পেকেজ লোৱা নাই। তো এইটো মই 18 to 55 mm লৈছোঁ এইটো। তো এইটো লেন্সও থাকিল ইয়াত। তাৰপিছত বক্সটোত আহিল চাৰ্জাৰ, তাৰপিছত বেটাৰী, তাৰপিছত ফিটাৰটো মই লগাইছোঁ। তো ফ্ৰেণ্ডছ, আপোনালোকে চাগে আগত বেলেগ ৰিভিউ চাইছে বেলেগ হেৰিৰ, বেলেগ কেমেৰা। চ' বেলেগ কেমেৰাৰ আপোনাৰ কেবুল থাকে এক্সট্ৰা, যিডাল কেবুল হেৰি লগত লগাব পাৰি, মানে কেমেৰাৰ পৰা আপোনাৰ এক্সট্ৰা মনিটৰ বা লগাব পাৰি। তো এইটোত দিয়া নাই। এইটো তাৰপিছত CD এখন থাকে নেকি, CDখনো দিয়া নাই ইয়াত। এইবিলাক নালাগে কাৰণ এইটো ৱাইফাই প্লাছ ব্লুটুথ দুয়োটা ফেচিলিটি আছে, সেইকাৰণে নালাগে বোলে। তো দিয়া নাই ইয়াতে। আৰু ইয়াতে প্ৰাইচটো কিমান আছে, প্ৰাইচটো আপোনালোকক দেখাই দিওঁ, আপোনালোকে নিজে চাই লওক। ইয়াতে লিখা আছে কিবা 55,950। এইটো কম্বো পেকেজ নহয়, ছিংগল পেকেজত আপোনাৰ কেমেৰাৰ বডি প্লাছ 18 to 55 mm লেন্স আহে। তো সেইটো আপোনালোকে ল'ব পাৰে 55,950। তো তাৰে পৰা কিবা অলপ ডিছকাউণ্ট হৈ যায়, কিবা এটা % ডিছকাউণ্ট দিয়ে। মই কিনিলোঁ 10% দিছিলে ডিছকাউণ্ট। তো আপোনালোকেও 10% পাই যাব ডিছকাউণ্ট। তো এইটো থাকক ইয়াত। তাৰপিছত ইয়াৰ লগত আহে এটা ফ্ৰী দিয়ে বেগ এখন দিয়ে। বেগটো খুবেই ভাল। ইয়াতে আপোনাৰ কেমেৰা বডি, তাৰপিছত ইফালে লেন্স ল'ব পাৰিব, ইফালে লেন্স ল'ব পাৰিব, ইয়াতে ল'ব পাৰিব। আপোনালোকে বহুত লেন্স ল'ব পাৰিব। যদি আপোনাৰ হেৰি লাগে, লেন্স ডাঙৰ লেন্স হয়, তো এইটো খুলি দিব পৰা চিষ্টেম আছে, খুলি আপুনি লম্বা কৰি ল'ব পাৰে। তো বেগো বঢ়িয়া বেগ দিছে।
তাৰপিছত এতিয়া হ'ব আপোনাৰ কেমেৰাত ফিচাৰ্ছ কি থাকিল চ' ফ্ৰেণ্ডছ আপোনালোকে জানেই অলৰেডি কেমেৰাৰ ফিচাৰ্ছ কি থাকে চ' ইয়াত এটা স্পেচিয়েল আছে স্পেচিয়েল মানে মই বেটাৰীটো লগাই পেলাই আপোনালোকক গোটেই কৈ আছোঁ বেটাৰীটো লগাই মই দেখাই দিম গোটেই লগাই লওঁ এনেকৈ খুলি দিব লাগে তাৰপিছত এইটো বেটাৰী 7.2 ভল্টৰ 1230 mAh তো বেটাৰী হেৰি বেকআপো ভাল বেয়া নহয় লগাই দিলোঁ তাৰপিছত লেন্স এইটো কেপটো খুলি দিলোঁ লেন্সৰ কেপ হৈ গ'ল এতিয়া আপোনাক দেখাই আছোঁ মই নিকন D56ৰ মেইনলি ফিচাৰ্ছ মানে বহুত যদিও এইটো বৰ্তমান লেটেষ্ট টেকন'লজি নহয় লেটেষ্ট টেকন'লজি আছে আপোনাৰ D3400 যিটো আছিলে মডেল সেইটো হৈছে লেটেষ্ট টেকন'লজি বা 2017 জানুৱাৰী মাহত নেকি লঞ্চ কৰিছে আৰু এইটো কৰিছিলে 2016ত চ' লেটেষ্টৰ আগত আছিলে মানে এই দুটাৰ মাজত ডিফাৰেঞ্চ আছে ডিফাৰেঞ্চটো মই আপোনালোকক নেক্সট কেতিয়াবা ভিডিঅ' বনাওঁ আপোনালোকক কেমেৰা ভিডিঅ' বনালে তো তেতিয়া মই আপোনালোকক ডিফাৰেঞ্চটো জনাই দিম তো এতিয়া মই এই কেমেৰাটোৰ ফিচাৰ্ছখিনি আপোনালোকক জনাই আছোঁ তো আহক আপোনালোকক জনাই দিওঁ ইয়াৰ মেইন ফিচাৰ্ছটো হৈছে LED যিটো ডিছপ্লে আছে ডিছপ্লেটো আপুনি পূৰা 180 ডিগ্ৰী নেকি ঘূৰাই দিব পাৰি ৰোটেট কৰিব পাৰি চ' এইটো স্পেচিয়েলি ইজি হয় বহুত হেৰিৰ কাৰণে মানে ইউটিউবাৰৰ কাৰণে বা যিকোনো ভিডিঅ'ৰ কাৰণে বা আপুনি ওপৰত শ্বট কৰি আছে তো আপোনাৰ ডিছপ্লেটো চোৱাৰ কাৰণে খুব বেটাৰ হয় তো এইটো আপোনাৰ আৰু তাৰ লগত আছে আপোনাৰ এইটো টাচ স্ক্ৰীনৰ হয় স্ক্ৰীন টাচ আপুনি ফ'কাছ আপুনি ইয়াতে স্ক্ৰীনতে আপুনি এডজাষ্ট কৰি ল'ব পাৰে অটো ফ'কাছত চ' আৰু আপোনাৰ ইয়াতে যিকোনো হেৰি আপুনি ছুইচত কৰিব নালাগে ডিছপ্লেতে আপুনি স্ক্ৰীন টাচ কৰি ল'ব পাৰে আপোনাৰ মোবাইলৰ দৰে ফেচিলিটি কমপ্লিট চ' তাৰপিছত আছে আপোনাৰ এইটো ব্লুটুথ প্লাছ ৱাইফাইটো আপোনাৰ এপ্লিকেশ্যন আছে স্নেপব্ৰিজ নেকি নিকনৰ স্নেপব্ৰিজ আপুনি মোবাইলত ইনষ্টল কৰি ল'ব ইনষ্টল কৰাৰ পিছত আপুনি এইটোৰ লগত কানেক্ট কৰি দিব পাৰে তো আপুনি মোবাইলৰ পৰা আল্টিমেটলি মোবাইলৰ পৰা কমপ্লিট কণ্ট্ৰল কৰিব পাৰিব আপুনি ভিডিঅ' বা ফটো মোবাইলত চাব পাৰিব লাইভ ভিউ কৰিব পাৰিব বা আপুনি তাতে ডাউনলোডো কৰিব পাৰিব তাৰপিছত আহিছোঁ ইয়াৰ মেইন আৰু এটা ভাল ফিচাৰ্ছ আছে ইয়াৰ যিটো ISO এপাৰচাৰ আৰু ছাটাৰ স্পীডটো ভাল 1/400 কিবা 1/400 ছাটাৰ স্পীড তাৰপিছত আৰু ইয়াৰ ISO আপ টু 25,000 কিবা 25,600 কিবালৈকে আছে তো ISO ভাল এপাৰচাৰো ভাল এপাৰচাৰ নহয় ছাটাৰ স্পীডো ভাল তো বহুত ক্ষেত্ৰতে আপোনাৰ এইটো ভাল তো আপোনালোকে ইউজ কৰিব পাৰে মই এইটো আনিলোঁ আজি আনিলোঁ নেক্সট ভিডিঅ'সমূহ আপোনালোকৰ এই কেমেৰাৰ পৰাই হ'ব বুলি মই আশা কৰিছোঁ চ' বেলেগ একো নকওঁ আজি আৰু কেমেৰাটো ল'লোঁ তো আপোনালোকক ভাবিলোঁ অলপ ৰিভিউ নিদিওঁ ৰিভিউটো আপোনালোকক নেক্সটত মই ভিডিঅ' বনাম ৰিভিউৰ কাৰণে কমপ্লিট ফুল ৰিভিউ দিম তাৰপিছত এতিয়া মই ভাবিলোঁ আপোনালোকক আনবক্সিং কৰি দেখাওঁ যিহেতু মই কেমেৰাটো আনিলোঁ আপোনালোকক জনাই দিওঁ যে আপোনালোকেও ল'ব পাৰে D5600 মডেলটো নিকনৰ চ' এইটো মই আনিছোঁ গুৱাহাটীৰ গণেশগুৰিৰ পৰা দোকানটোৰ নাম কিবা আছিলে পাহৰিলোঁ চৰি ঠিক আছে আপোনালোকে মই নেক্সটত তাত গৈ মই হেৰি কৰিম মানে ব্লগ কৰিম বুলি ভাবিছোঁ অলৰেডি মই আলোচনাও কৰিছোঁ তো ফ্ৰেণ্ডছ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে যদি ভিডিঅ'টো ভাল পাইছে দেন লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব চ' ফ্ৰেণ্ডছ আজিলৈ ইমানে ধন্যবাদ